Hi guys, welcome to my channel, my game and app information. কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল চাগে। আজি মই আপোনালোকক দেখুৱাম যে ধৰক আপোনাৰ মোবাইলটোৰ যদি সাউণ্ডটো কম হয় কিদৰে বঢ়াব। আৰু এই ভিডিঅ'টো এইসকলৰ বাবে যিসকলৰ মোবাইলটোত সাউণ্ড কম হয়, সকলোৱে আমি হেডফোন ল'লে ভালকৈ শুনা পাওঁ। এতিয়া মই দেখাই আছোঁ। আৰু আজি যদি এইটো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই দিব নালাগিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া তাৰ কাৰণে আমি প্লে' ষ্টৰত যাই এটা এপ ডাউনলোড কৰিব লাগিব। এতিয়া মই ইয়াতে চাৰ্চ কৰিম এপটোৰ নাম হ'ল ৰাইজ হাই ভলিউম। এনেকৈ চাৰ্চ কৰিছোঁ। এতিয়া ইয়াৰে প্ৰথম যিটো এপ আছে সেইটো এপে হয়। এতিয়া মই অ'পেন কৰি দিছোঁ। এতিয়া এনেকুৱা এখন পেজ খোল খাইছে আৰু ওপৰত যিটো তলৰ ভলিউমটো আছে সেইটো 100% ভলিউম কৰি দিব। তাৰপিছত ওপৰত মই পজ কৰি দেখুৱাইছোঁ। ওপৰত তেনেকৈ ঘূৰাই দিব। মাজত যে এটা গোলাকাৰ টাইপৰ এটা বস্তু আছে সেইটো আপোনালোকে 40ৰ তলত ৰাখিব, 38মান ৰাখি দিব। মই ইয়াতে তলত ৰাখি দি আছোঁ। এতিয়া মোৰ হৈ গৈছে। আৰু আপোনালোকে তাতকৈ বেছি নাৰাখিব। তাতকৈ বেছি ৰাখিলে ভলিউমটো বেয়া হোৱাৰ চান্স থাকে, স্পীকাৰটো বেয়া হোৱাৰ চান্স থাকে। এনেকৈ আপোনালোকে ভলিউম অলপ বাঢ়িব। তো যদি এই ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই দিব নাপাহৰিব। বাই বাই।